সানৰাইজ কি খবৰ ভালে আছেনে আমিও ভালে আছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমিও আহিলোঁ সতী সাধিনীলৈ আজি বন্ধ স্কুল বন্ধ তথাপি মানে আহিম বুলি অহা হোৱা নাছিলে সেইকাৰণে আজি আহিলোঁ কিন্তু গৰম বহুত গৰম আমি এয়া তিনিটা বাজিলে 3টা বাজে আৰু 5 মিনিট আছে এনেকৈ সোমাইছোঁ বাৰ্বি আৰু চাওক আপোনালোককো দেখুৱাই থাকিম চাব আপোনালোকে দেই চবেই চাইছেই বাৰু আমাৰ দেৰি হ'ল বহুত দিন পিছত আহিলোঁ আমি আৰু কি জানেনে এতিয়া বৰ্তমান ফ্ৰী আছে আপোনালোকে আহক ফ্ৰীতে ধুনীয়াকৈ চাব পাৰিব মিউজিক নেকি ফ্ৰী সব ফ্ৰী ভাল লাগিছে কিন্তু অকণ সন্ধিয়া হ'লে বেছি ভাল লাগিব লাইট টাইট জ্বলিব চাগে তাৰপিছত এতিয়া গৰম বাৰু গৰম পৰিছেও এইখন ব্ৰহ্মপুত্ৰ আমাৰ পানী শুকাইছে কিন্তু পাৰত পানী শুকাইছে তগৰ ফুল ন তগৰ ফুল বহাগ আহিলে এই বেলেগ এইটো হেৰি কল ৰামকল দুপৰীয়া হৈ আছে কাৰণে মানুহ অলপ কম এনেইতো বহুত মানুহ এই পাৰ্কখনত বাপৰে এবাৰ আহি আমি ফ্ৰী গৈছোঁ ফ্ৰী যোৱাৰ কাৰণ হৈছে আমি খোৱা বস্তু বহুত আনিছিলোঁ তাৰপিছততো খোৱা বস্তু আনিব নিদিয়ে আমি নাজানো এইটো কথা আপোনালোকেও মই কৈ দিলোঁ আপোনালোকেও খোৱা বস্তু নানিব পানী বটল আনিব দিয়ে অকল পানী বটল আনিব দিয়ে আৰু বাকী একো নিদিয়ে ইমান ভাল লাগিছে এইখিনি মানে কি ভালেই লাগিছে সন্ধিয়া হ'লে আৰু বেছি ভাল লাগিব এতিয়া অকণ ৰ'দ দি আছে যে গৰমটো বেছি পাইছোঁ অকণ সন্ধিয়া হ'লে আপোনাৰ ব্ৰহ্মপুত্ৰৰ বতাহটো আহিব ধুনীয়া দীঘল বহুত দীঘল আপুনি আমি গৈ শেষ কৰিব পৰা নাই বহুত দীঘল খেলা বস্তু আছে ল'ৰা ছোৱালীৰ কাৰণে বাৰ্বি খেলাত লাগিয়ে গৈছে এনেকুৱা হৈছে তাই কি খেলিব কি নেখেলিব এনেকুৱা লাগিছে তাই পাৰ্ক মানে সৰু ল'ৰা ছোৱালী খেলাই আৰু তই নোৱাৰিবি খেলা বস্তু বহুত আছে বহুত মানে আছে আৰু যিখিনি লাগে এইখিনি চফ্ট বাবি এইফালেই যাব লাগিব যা যা পাৰিবাতো পাৰিলা দেখোন এইয়া এফালে ৰাস্তা আছে মজা কি ভাল পাইছে সৰু ল'ৰা ছোৱালীবিলাকে মামু উঠিবি নেকি বাৰ্বি এইটো এইবাৰ এইটোত আহা ক'ত উঠি গৈছে
এইটোতো দেখাই নাছিলোঁ আমি এইটো বস্তু। অ' ৰাম, এতিয়া পৰিলোঁ হয় মই। বা কি পিছল হৈ আছে এইখিনি। বেলেঞ্চ নেকি? বেলেঞ্চ ন? মামু উঠিছে, দেখা পালি দিব তোক। মই ইমান নাজানো, আইডিয়া নাই। আহা আহা। অ' ইফালেদি ওলাবও পাৰি। অ' গেট। অ' ইফালেদিও সোমাব পাৰি। এইবোৰ যে বেগন ভেলিয়া নেকি এইটো ন? বেগন ভেলিয়া। ডাঙৰ হ'লে কি ধুনীয়া লাগিব। বৰ ধুনীয়া ন পাৰ্কখন? এইবোৰ সৰু সৰু হৈ আছে, ডাঙৰ হ'লে বগন ভিলিয়াবিলাক ধুনীয়া লাগিব। তগৰ ফুল ছাৰপ্ৰাইজ। বহাগ আহিল যে এই আছে শিৱ, কালি আৰু এইটো কিহৰ হয়? সাপৰ দেখোন কিবা মূৰ্তি আছে এটা। কোন ভগৱান? বিষ্ণু ভগৱান। বিষ্ণু ভগৱান। আমি পূৰা উজান বজাৰ ভিতৰলৈ আহিছোঁ। এইটো মন্দিৰ। এইফালে এটা মন্দিৰ। কি মন্দিৰ? হনুমান মন্দিৰ চাগে, হনুমান মন্দিৰ। এইফালে হনুমান মন্দিৰ। বেলেঞ্চ। বাৰ্বিৰ ড্ৰেছ চেঞ্জ হৈ গ'ল ন? হা বাৰ্বি? মানুহৰ পেট কমি যাব এইটো কৰিলে। মানুহৰ পেট কমি যাব। মোৰ সঁচাই পেটটো কমি যাব। আছে ন আচল বস্তুটো। তলত হেৰি আছে চাগে, প্ৰটেকশ্যন আছে। পানী নাই যে, বহুত ভাল কাম হৈছে। এইবাৰ মামু গৈছে। এইটো তলত। বাৰ্বি সেইফালে নাযাবা, ইমান দূৰ নাযাবা। পানী নহয়, পানীত নপৰো কিন্তু এইটো বস্তু ভাল। ভয় লাগিছে নে? ঐ মামু, বাৰ্বি ভয় লাগিছে নেকি? এই ভয় লাগিব লগা একো নাই, ইমান মোটা মোটা গ্লাছ। এই আজি ভয় লাগিছে বেছি। এয়া বাবুৰ ভৰি চাও, বাৰ্বি ভৰি। এয়া মামুৰ ভৰি চাও। বহিব মনা কৰিছে, নবহিবা। হিৰণেই হয়। হেই নহয়, হেৰি বগলীয়া হয় এইটো। নহয় নহয়, অষ্ট্ৰিচ। এই দুটা বগলী এনেকুৱা নেকি? বগলী চিনি নাপাওঁ নেকি? অলপ পিছৰ পৰা আৰু বেছি ভাল লাগিব, বতাহ আহি আছে ধুনীয়া, মজা লাগি আছে। সূৰ্যটো বহুত ধুনীয়া লাগিছে। এই নদীখনত পৰি গৈছে চা মামু সূৰ্যটো। এতিয়া আমি পাৰ্কখনৰ পৰা ওলালোঁ, সতী ৰাধিকা শান্তি উদ্যান। তাৰ পৰা আমি ওলালোঁ এতিয়া। এতিয়া কোনফালে যাওঁ চাওঁ। 1 নম্বৰ আমাৰ বিৰাট ভোক লাগিছে। ভোক লাগিছেনে? বিৰাটেই ভোক লাগিছে।
মই আজি দুপৰীয়া ভাত খোৱা নাই কিবা এটা খাই লওঁ খাই মেলি ধুনীয়াকৈ আৰু কোনফালে যাব পাৰোঁ চাওঁ এতিয়া 4:30 বাজিছে 3টা বাজিব 5 মিনিট থাকোঁতে সোমাইছিলোঁ আমি চানা খাব ওলাইছোঁ চানা কি পাওঁ খাই খাই যাম আৰু খাব ওলাইছোঁ এয়া ম'ম' লৈছোঁ 1 প্লেট পিজ্জা লৈছোঁ অনিয়ন পিজ্জা পুদিনা লেমন আৰু ক'লা আহি পাই গ'লোঁ ৰেৱতী চাহ আজি খোৱা দিন আমাৰ তামাম পকোৱা আমি খাই বৈ ওলাই আহিলোঁ পূৰা খাইছোঁ আজি মানে ভাবিব নোৱাৰাকৈ খাইছোঁ আজি ভাত কি ভাত নাখাওঁ মই বহুত খাইছোঁ এতিয়া আৰু ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব